Udalguri, and we are here shooting for Miss PTC 2026, organized by our Honorable Hirok Rava sir. So this show has very much opportunities for all over the BTC, and we're very glad to be a part of this show. And our Hirographer sir has also organized many shows in different places. Like recently, our Hirographer sir has organized uh, Miss National Diva in Darjeeling. It was a very big show, and in this show, Miss BTC, there are 5 districts of our BTC: Udalguri, Tamulpur, Baksa, Kokrajhar. We have done auditions in these 5 districts, and we are the selected candidates from all over the district of BTC. And uh, we have grooming sessions from 28th of July, and our grand final will be held on Vishnu Rava Field in Udalguri on 20th of July. Thank you. মোৰ এক্সপিৰিয়েঞ্চটো জোনাকী এণ্টাৰটেইনমেণ্টৰ লগত বহুত ভাল, বিকজ আমাৰ হীৰক ৰাভা ছাৰ বহুত ধুনীয়া ধুনীয়া অপৰচুনিটিজ আমাক প্ৰভাইড কৰে, আৰু আমাৰ হীৰক ৰাভা ছাৰ বহুত অনেষ্ট হয় আৰু আমাৰ লগত বহুত কাইণ্ড হয়। মই 2023 পৰা কৰি আছোঁ, কিন্তু মই বেছি শ্ব' কৰা নাই। মই এতিয়ালৈকে 5টামান শ্ব' কৰিছোঁ, আৰু মই তাৰে 3টাতে মই উইনাৰ লাভ কৰিছোঁ। নমস্কাৰ, মোৰ নাম কেথৰিন বিশ্বাস হয়, আৰু আজি কি কয় মিষ্টাৰ BTCৰ কাৰণে ফটোশ্বুট কৰা হৈছে। বহুত ভালকৈ আয়োজন কৰা হৈছে। আমাৰ ৰেচপেক্টেড ডাইৰেক্টৰ হীৰক ৰাভা ছাৰ বহুত ভালকৈ মানে এৰেঞ্জমেণ্ট কৰিছে এইটো শ্ব'টোৰ কাৰণে, আৰু আমাৰ অভিজ্ঞতাও বহুত ভাল হৈছে, মানে বহুত ভাল লাগিছে। চবেই ফ্ৰেণ্ডলি, আৰু আমাৰ হীৰক ছাৰ আৰু তাৰ টীমবোৰ বহুত ভালকৈ আমাক মেনেজ কৰিছে, কেনেকৈ কি কৰিব লাগে চব ভালকৈ ইণ্ডিকেশ্যন দিছে। আৰু আমাৰ ভিডিঅ' শ্বুট হৈছে, ৰিলছ বনাইছে, আৰু মানে বহুত ভাল লাগিছে এইটো ফিলিংছ। আৰু কাৰোবাৰ বিগিনাৰৰ কাৰণে এইটো বহুত ভাল প্লেটফৰ্ম হয়, কোনোবা যদি আহিব খুজিছে আহিব পাৰে। আৰু যিটো শ্ব' হ'বলৈ গৈছে মিষ্টাৰ BTC 2026, বহুত ভাল শ্ব' হয়, আৰু কোনোবা বিগিনাৰে যদি নিজৰ পেজেণ্ট বা স্কিল মানে শ্ব' কৰিব খুজিছে এইটো প্লেটফৰ্মত জইন কৰিব পাৰে। বহুত ভাল প্লেটফৰ্ম এটা এৰেঞ্জমেণ্ট কৰিছে আমাৰ ছাৰে। মোৰ দেৰি হৈছে, আৰু মই যেতিয়া ক্লাছ 6 আছিলোঁ তেতিয়াৰ পৰা ষ্টাৰ্টিং কৰিছিলোঁ, আৰু মানে কৰি গৈ আছোঁ। কৰিছোঁ, মই বহুতবিলাক শ্ব' পাৰ্টিচিপেট কৰিলোঁ, আৰু জিতিছোঁ, মানে এনেকৈ পাৰ্টিচিপেট কৰি আছোঁ, আৰু ফিউচাৰত মানে এটা ভাল মডেল হ'ব বিচাৰিছোঁ, মানে ট্ৰাই কৰি থাকিম। Greetings to all. I am Anushka Rava, your reigning Miss Junaki Diva 2025. I have participated in many beauty contests as well as runways, and I'll be participating at Northeast International Fashion Week, which is season 10. And coming to the point, which is Miss BTC, organized by Junaki Entertainment. And to all the thrill contestants out there, I want you all to inform us through the page Junaki Entertainment on Instagram and also at YouTube. So let us know if you are interested. Thank you so much. মিছ BTC যি অনুষ্ঠানটো হীৰক ৰাভাৰ তত্ত্বাৱধানতাত এই প্ৰগ্ৰেমটো হ'বলৈ গৈ আছে, ইয়াৰ বাবে আমি শ্ৰীযুত হীৰক ৰাভাক আমি ধন্যবাদ জনাওঁ, আমি আটাইখিনি গাৰ্জেনে, যে তেওঁ ইমান ধুনীয়াকৈ ইমান ডাঙৰ প্লেটফৰ্ম দিছে আমাৰ ল'ৰা ছোৱালীখিনিক আগুৱাই নিবলৈ। এনেকুৱা এখন ওদালগুৰি জিলাৰ পৰা বা BTCৰ যিকোনো অঞ্চলৰ পৰা খুব কমেইহে ওলাই অহা বা এনেকুৱা প্লেটফৰ্ম দেখা যায়। গতিকে তেওঁক অশেষ ধন্যবাদ আমাৰ সকলো মাক দেউতাকৰ বা গাৰ্জেণ্টৰ পিনৰ পৰা, যে তেওঁ আমাৰ এই ল'ৰা ছোৱালীখিনি উঠি অহাৰ কাৰণে ইমানখিনি সুবিধা কৰি দিছে। আৰু তেওঁলোকৰ জোনাকী এণ্টাৰটেইনমেণ্টৰ অকল এইটো প্ৰগ্ৰেমেই নহয়, বিভিন্ন ধৰণৰ প্ৰগ্ৰেম ইতিমধ্যে কৰিছে আৰু আগুৱাই লৈ গৈ আছে। আৰু এতিয়া ভালেখিনি ল'ৰা ছোৱালীক দেখিছোঁ ইয়াত যোগদান কৰা, আৰু লগতে আৰু হৈও আছে বুলি জানিব পাৰিছোঁ। গতিকে আৰু যদি কোনোবা মাক দেউতাকে নিজৰ ল'ৰা ছোৱালীক আগুৱাই নিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে আগবাঢ়ি আহিব পাৰে, আৰু যোগদান চলি আছে, কৰিব পাৰে। আজি এই জোনাকী এণ্টাৰটেইনমেণ্টৰ জৰিয়তে আজি মিছ BTCৰ কাৰণে আপোনালোকৰ ইয়াতে মানে আপোনাৰ ফটোশ্বুট হৈছিলে, যিটো নেকি আমাৰ শাস্ত্ৰীয় মানে কি ট্ৰেডিশ্যনেল সাজপাৰত আপোনাৰ এই কি কয় ফটোশ্বুট হৈছে। তাৰপিছত এতিয়া
যিসকল অভিভাৱকে মানে এতিয়ালৈকে এই অনুষ্ঠানৰ লগত জড়িত নাই হোৱা তেওঁলোকে অতি সোনকালে জড়িত হ'ব পাৰিব কাৰণ এতিয়াও আমাৰ ৰেজিষ্ট্ৰেশ্যন খোলা আছে তেওঁলোকে আহি নিজৰ ল'ৰা ছোৱালীখিনিক ইয়াতে যোগদান কৰি আমাৰ 30 জুলাইত গ্ৰেণ্ড ফিনালি হ'ব তো সেইটো কাৰণে তেওঁলোকে আহি অনুষ্ঠানত যোগদান কৰি ল'ৰা ছোৱালীখিনিক অংশগ্ৰহণ কৰিবৰ কাৰণে অনুপ্ৰেৰণা কৰিব পাৰে শ্ব'টো কৰিব পাৰিব আৰু লগতে মই জোনাকী এণ্টাৰটেইনমেণ্টৰ হীৰক ৰাভা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ এই প্লেটফৰ্মখন দিয়াৰ বাবে আমাৰ কণ ল'ৰা ছোৱালীখিনিক যিখিনি প্লেটফৰ্ম দিছে তেওঁলোকে গাঁও অঞ্চলৰ পৰা বা আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্ট বা বিভিন্ন আপোনাৰ বাক্সা কোকৰাঝাৰ চিৰাঙৰ পৰা ইয়াতে অংশগ্ৰহণ কৰিবলৈ আহিছে আহি আজি সকলো ইয়ালৈ আহি ফটোশ্বুট কৰিছে ইমান ডাঙৰ এটা প্লেটফৰ্ম সকলোৱে পাইছে মই ভাবোঁ আমাৰ মানে ওদালগুৰি ডিষ্ট্ৰিক্টত এনেকুৱা এটা অনুষ্ঠান যদি বছৰে হৈ থাকে আমাৰ ল'ৰা ছোৱালীখিনি আগবাঢ়ি যাব আৰু ভৱিষ্যত উজ্জ্বল হ'ব বুলি মই কামনা কৰিছোঁ তেওঁলোকে ডাঙৰ ফেশ্বন শ্ব'বোৰ এতিয়া আপোনালোকৰ এনেকুৱা হয় বহুত সুযোগ পায় নেশ্যনেল লেভেলত যাব পাৰিব ইণ্টাৰনেশ্যনেল লেভেলত যাব পাৰিব তেওঁলোকে ইয়াতে এনেকুৱা সৰু প্লেটফৰ্মৰ পৰাই এইটো ডাঙৰ প্লেটফৰ্মলৈকে আগুৱাই যাব পাৰিব মই সেইটোৱে কামনা কৰিছোঁ তেওঁলোকৰ কাৰণে এটাই মই অনুৰোধ জনাম যে পাৰিলে এই গাঁও অঞ্চলত অকণমান গৈ জোনাকী এণ্টাৰটেইনমেণ্টৰ যিখিনি সদস্য আছে তেওঁলোকে অকণমান গৈ তাতে গাঁৱৰ যিখিনি সৰু ল'ৰা ছোৱালী বা অভিভাৱকবিলাক আছে তেওঁলোকৰ ওচৰত গৈ পেলাই অকণমান এই ফেশ্বনৰ কথা অকণমান বুজাই দিলে তেওঁলোকে হয়তো বুজি পাব তেতিয়া হয়তো আগুৱাই আহিবৰ কাৰণে অনুপ্ৰেৰণা জাগিব পাৰে আৰু Hello everyone, I'm Hirok Rava, the founder of Junaki Entertainment, also the president of Junaki Entertainment. Amar jihetu show ahibologia ase Miss BTC 2026. Tate ami ki korisu amar jihetu BTC pasta district ase Kokrajhar, Sirang, Bagsa, Tamulpur and Udalguri. Gute pasta districtor pora amar contestant ahise. Amar audition etimoide hoi goise gutekhini audition hoi goise amar last audition asile amar 6 July maybe 2 or 3 days ago. তো গোটেইখিনি যিমানখিনি কি আমাৰ অডিশ্যন হৈছিলে তাৰে ষ্টুডেণ্টছখিনি আমাৰ আজি ফটোশ্বুট কৰিলোঁ তো ফটোশ্বুটৰ লগতে আমি মানে একচুৱেলি আজি লঞ্চ কৰাৰ নিচিনা হৈছে প্ৰেছ মিটৰ সৈতে যে আমাৰ শ্ব'টো জুলাই 30ত হ'ব ইয়াতে মই কৈ আছোঁ যে কি হ'ব আমাৰ শ্ব'ত কৰিলে কি হয় নহয় ইচ এণ্ড এভৰিথিং চ' আই লাইক টু ডিছক্ৰাইব এবাউট দ্য শ্ব' এইটো এটা বিউটি কণ্টেষ্ট হয় ইয়াতে আমাৰ কণমানি 4 বছৰৰ পৰা 25 to 26 means unmarried যিমানখিনি নেকি ল'ৰা ছোৱালী আছে সকলোৱে পাৰ্টিচিপেট কৰিব পাৰে অলৰেডি আমাৰ যোনখিনি নেকি অফলাইন অডিশ্যন দিছে সিহঁতিতো আহিলেই আজি ফটোশ্বুটত এণ্ড যোনে নেকি এতিয়ালৈকে খবৰটো পোৱা নাই ইন ফিউচাৰ যেনিবা আহিব খুজিছে মোৰ নাম্বাৰটো ইয়াতে দিয়া থাকিব আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইউ কেন পাৰ্টিচিপেট নাও অলছ' মোক কল কৰিলেই হ'ল বিশেষ একো নাই আপোনালোকে জাষ্ট অনলাইন অডিশ্যন দিব লাগে ফটোজ এণ্ড এভৰিথিং ছাবমিট কৰিব লাগে সেইটো কল কৰিলে গম পাব এণ্ড দেন জোনাকী এণ্টাৰটেইনমেণ্ট আমি ফাৰ্ষ্ট ষ্টাৰ্ট কৰিছিলোঁ 2023 পৰা দেন 2023 পৰা আজি 2026 হ'ল 3 বছৰ হ'ল আমাৰ এতিয়ালৈকে আমাৰ যিহেতু এইটো ছ'চাইটি হয় ইটছ একচুৱেলি নট অনলি জোনাকী এণ্টাৰটেইনমেণ্ট কালচাৰেল ছ'চাইটি আমাৰ ইয়াতে গোটেইকেইটা ডিষ্ট্ৰিক্টৰে আমাৰ মেম্বাৰ্ছ আছে এক্সিকিউটিভ মেম্বাৰ্ছ আছে লগতে আমাৰ এইখিনিতে আমাৰ টীম আছে লগতে অল দ্য স্পনচাৰ্ছ এণ্ড অল দিছ মাছ অনলি থেংক ইউ এতিয়ালৈকে আমাৰ পাৰ্টিচিপেণ্ট হৈছে 50 to 60 হৈছে যিমানখিনি অফলাইন অডিশ্যন কৰিছোঁ আৰু ইন ফিউচাৰ মই গম পাই আছোঁ মানে আহি আছে এতিয়াও কণ্টেক্ট কৰি আছে আৰু আহিব যিমানখিনি কি চিলেকশ্যন আছে সেইখিনি কি হ'ব আমাৰ উইনাৰ ফাৰ্ষ্ট ৰানাৰ ছেকেণ্ড আমাৰ 4টা গ্ৰুপ থাকে কিডছ এ গ্ৰুপ এইটো হৈ যায় 4 years to 7 years এণ্ড দেন কিডছ বি গ্ৰুপ 7 to 12 years দেন 13 to 17 years এইটো টিনত পৰিব এণ্ড দেন 17+ যিমানখিনি আছে সেইখিনি মিছ গ্ৰুপত পৰিব গাৰ্জেনখিনিৰ বাবে সেইখিনি কি হয় এতিয়া আমাৰ যিমানখিনি কি বাহিৰৰ ষ্টুডেণ্ট আছে যিহেতু আমাৰ মিছ এণ্ড টিন কোকৰাঝাৰৰ পৰা আহি আছে বা তামোলপুৰৰ পৰা আহিছে বাক্সাৰ পৰা দূৰত হয় আমাৰ কাৰণে হোষ্ট চিটি যোনটো হৈ আছে আমাৰ এইটো ওদালগুৰিত হ'ব তো সিহঁতৰ কাৰণে কি হ'ব যেতিয়া আহিব ইয়াতে সিহঁতৰ কাৰণে আমাৰ যিহেতু আমাৰ ইয়াতে ফেমিলি পেলেচ য'ত আমি প্ৰেছ মিট কৰি আছোঁ ইয়াতে থকাৰ ব্যৱস্থাবিলাক কৰি দিয়া হৈছে এভৰিথিং মই এটাই বাৰ্তা জনাম যে আপোনালোকে যিহেতু নিউজটো চাই আছে এতিয়া
এই নিউজত কি হয় বিউটি কণ্টেষ্ট একচুৱেলি মেইনলি দুটা শ্ব' হয় মেইনলি দ্য ৱৰ্ল্ডছ বিগেষ্ট ওৱান দ্য ফাৰ্ষ্ট ওৱান ইজ মিছ ইউনিভাৰ্ছ আৰু এটা আছে মিছ ৱৰ্ল্ড চবচে অল্ডেষ্ট এণ্ড দ্য মষ্ট ফেমাছ ওৱান যেনেকৈ এক্সাম্পল সকলোৱে জানে ঐশ্বৰ্যা ৰায়ক চিনি পায় সুস্মিতা সেনহঁতক চিনি পায় তেওঁলোকে এক্টিং জগতত এই ফেশ্বনৰ যোগেদিয়ে আহিছে বিউটি কণ্টেষ্ট কৰি পেলাই যেনেকৈ ঐশ্বৰ্যাই 1994ত মিছ ৱৰ্ল্ড জিকিছিলে এণ্ড ইন দ্য ছেইম ইয়াৰ সুস্মিতা সেন সেইটোত 1994ত তেওঁ জিকিছিলে মিছ ইউনিভাৰ্ছ তো যোনটো নেকি মিছ ইউনিভাৰ্ছ হ'ব সেইটোৰ এইবাৰ যোনটো নেকি আমাৰ আছামৰ পৰা ৰিপ্ৰেজেণ্ট কৰিব সেইটো একচুৱেলি আপোনালোকে চালে গম পাব পিংকি বসুমতাৰী বুলি আছে মিছ ইউনিভাৰ্ছ আছাম তাই এইবাৰ আমাৰ অসমখন এই আমাৰ ইণ্ডিয়া লেভেলত মিছ ইউনিভাৰ্ছত ৰিপ্ৰেজেণ্ট কৰিব ঠিক তেনেকৈ আপোনালোকে যেতিয়া আমাৰ লগত সেইটো ফেশ্বন জগতত আহে লাহে লাহে এনেকৈ ফাৰ্ষ্ট ষ্টেপ আপোনালোকে BTCত কৰিলে দেন আপোনালোকে ষ্টেট লেভেলত কৰিলে তাৰপিছত নেশ্যনেল কৰিলে তাৰপিছত ইণ্টাৰনেশ্যনেললৈকে যাব সেইটো আমাৰ লগত মানে কলাবৰেশ্যন আছে যিহেতু আমাৰ ওদালগুৰি একচুৱেলি ডেভেলপিং চিটি হয় ডেভেলপিং ডিষ্ট্ৰিক্ট হয় ট'টেলি ইমান বেছিও মানে ডেভেলপ হোৱা নাই আৰু একদম পিছপৰা বুলিও ক'ব নোৱাৰোঁ কি হৈ আছে এতিয়া আমাৰ যিহেতু আমাৰ লাহে লাহে যেনেকৈ আমাৰ টাইটেল স্পন্সৰ আহিলে বা আমাৰ ইফালে ফ্ৰেছ ফেমিলি আছে আমাৰ লগত তেওঁলোকে আমাক স্পন্সৰ কৰিছে আই ৰিকুৱেষ্ট দ'জ হু আৰ চিং মানে যোনে নেকি নিউজটো চাই আছে তেওঁলোকে যাতে আমাক অকণমান হেল্প কৰেহি যাতে স্পন্সৰ কৰে এইখিনি মই বাৰ্তা দিম আৰু এতিয়াও স্পন্সৰ কৰিবলৈ আমাক একো নাই জাষ্ট মোক কল কৰিলে হৈ যাব নাম্বাৰটো দিয়া আছে ডিছমাছন নমস্কাৰ মোৰ নাম হৃদীপ দাস আৰু মই আজি ইয়াতে ফ্ৰেছ ফেমিলি ফুড ডেলিভাৰী এপৰ পৰা আহিছোঁ আৰু আমি যেতিয়া গম পালোঁ যে জোনাকী এণ্টাৰটেইনমেণ্টে BTC ভিত্তিত এটা এনেকুৱা শ্ব' এটা আয়োজন কৰিছে তেতিয়া আমি ভাবিলোঁ যে আমিও এটা ছাপোৰ্ট কৰিব লাগে আৰু বিং ফ্ৰেছ ফেমিলি ফুড ডেলিভাৰী এপ আমি ছাপোৰ্ট মানে ফুড ডেলিভাৰী এপ বা গ্ৰ'চাৰিজবোৰতে ছাপোৰ্ট কৰাতকৈ আমাৰ ম'টটো হ'ল যে আমি এভৰি টেলেণ্ট এণ্ড ক্ৰিয়েটিভিটিক আমি ছাপোৰ্ট কৰিব লাগে চ' আমি তাকে ভাবিলোঁ যে জোনাকী এণ্টাৰটেইনমেণ্টক আমি স্পন্সৰ কৰোঁ আৰু আমি ছাপোৰ্ট এটা কৰোঁ চ' গোটেই ৰাইজকে মই আহ্বান জনালোঁ যে জোনাকী এণ্টাৰটেইনমেণ্টক ছাপোৰ্ট কৰক আৰু তাকে থেংক ইউ